হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিলোঁ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰ একদম বিন্দাছ। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া হৈছে সন্ধিয়া আৰু এয়া কেকখন দেখিছে নহয়, ইয়াত লেখা আছে মন আৰু কেণ্ডেল হৈছে 12 আৰু হেপী বাৰ্থডে কিন্তু বাৰু মই ইয়াত লগাই দিছোঁ যিহেতু আমাৰ ভাইটিৰ বাৰ্থডে। ইয়াৰ বাৰ্থডে বয় কেক কাটাৰ কাৰণে সন্ধিয়া টাইমত পূৰা ৰেডি হৈ লৈছে। যিহেতু এইবাৰ বাৰ্থডে নাপাতে ঘৰত কৈছে, কিন্তু সি কেকখনটো কাটিবই লাগিব বাৰ্থডে যিহেতু। তো এয়া কেকখন এতিয়া কাটি আছে। বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ। আৰু এতিয়া কেকখন কাটি হোৱাৰ পাছত যিহেতু মায়ে থাপনাৰ ওচৰত শৰাইখন আগবঢ়াইছিল, তো সকলোকে ইয়াত প্ৰসাদ দিলে। যে ওচৰৰ যিখিনি ভাইটি আৰু ভণ্টি আহিছিল আৰু এইখিনি বনাইছিল, তো সিহঁতক আহিছে যিহেতু খাবলৈ দিলোঁ। এয়া ভণ্টিজনীয়ে গম পাইছিল যে মই ভিডিঅ' কৰি আছিলোঁ, তো এনেদৰে প'জ দি আছিল। আৰু এয়া ওচৰৰে ভণ্টি কেইজনী। যোৱাৰ পাছত যিহেতু আজি ৰাখী বন্ধন আছিল, তো এয়া আমাৰ ভাইটি আৰু ওচৰৰ এজন ভাইটিৰ লগ যিহেতু, তো সিও আহিছিল বাৰ্থডেত, তো তাকো ৰাখী বান্ধিলোঁ ভাইটিৰ লগতে। আৰু শেষত দুয়োটাই এয়া গিফ্ট দিলে, এজনে চকলেট আৰু এজনে পইচা। এনেদৰে ব্যস্ততাৰ মাজতো সময় উলিয়াই আমি উৎসৱবোৰ পালন কৰিব লাগে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল বাটনটো বজাই থৈ যাব। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই এভৰিৱান।